যাতে ভাল হয় আৰু ঘৰ ক'ত আপোনাৰ মোৰ ৰঙিয়াত ঘৰ মই ইণ্টাৰভিউ দিব আহিছোঁ ছাৰ নাই নেকি না আহিছে মাতা নাই নেকি নাই মতা বৰুৱা হীৰক কুমাৰ নামৰ ল'ৰাজনক মাতি দিব কি ক'লে ছাৰ এই হীৰক কুমাৰ নামৰ ল'ৰাজনক মাতি দিয়ক দাদা আপুনি হীৰক কুমাৰ নেকি হয় ছাৰে মাতিছে আপোনাক ছাৰ মই ভিতৰত সোমাব পাৰিমনে তুমি ইয়াতে বহি লোৱা তুমি এইফালে আহি বহি লোৱা তোমাৰ নাম হীৰকজ্যোতি কুমাৰ হয় চাওঁ ফাইলটো দিয়াচোন ঠিকে আছে এতিয়া তোমাৰ প্ৰথম কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি ইন্দিৰা গান্ধী গুড নেক্সট কুৱেশ্যন তোমাৰ 2020 বৰ্ষৰ IPL ক'ত অনুষ্ঠিত হ'ব ডুবাইত গুড এবাৰ নেক্সট কুৱেশ্যন তোমাৰ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক 6 মৰা আৰু উইকেট ষ্টাম্পিং উইকেট কৰা খেলুৱৈগৰাকীৰ নাম মহেন্দ্ৰ সিং ধোনী বেটাৰ ফ'ৰ্থ কুৱেশ্যন অসমৰ বৰ্তমান জনসংখ্যা কিমান মিনিমাম 3,15,00,000 গুড লাষ্ট কুৱেশ্যন তোমাৰ অসম কিহৰ বাবে বিখ্যাত এশিঙীয়া গড়ৰ বাবে বিখ্যাত তোমাৰ অহাকালি এপইণ্টমেণ্ট আহি যাব এইখন লোৱা তুমি নেক্সট ডে জইন কৰিবা হ'ব ছাৰ তুমি এতিয়া যোৱা মোৰ ইণ্টাৰভিউটো হৈ গ'ল দিয়ক হৈ গ'ল নেকি ছাৰে কি সুধিলেনো আপুনি এতিয়া যাব বৰুৱা নেক্সট ল'ৰাজনক মাতি দিয়ক দাদা আপোনাক ছাৰে মাতিছে হয় নেকি মে আই কাম ইন ছাৰ য়েছ কাম তোমাৰ নাম ইন্দিৰা গান্ধী হা তোমাৰ ঘৰ ক'ত ডুবাইত হেৰি কি কৰিছে আপুনি এইবোৰ তোমাৰ দেউতাৰ নাম কি মহেন্দ্ৰ সিং ধোনী বৰুৱা পানী লৈ আহকচোন অলপ ছাৰ পানী কৃষ্ণ কৃষ্ণ বৰ্তমান তোমালোকৰ ঘৰত কেইজন সদস্য আছে মোটামুটি 3,15,00,000 মান হ'ব কৃষ্ণ কৃষ্ণ বচাব আৰু তোমাৰ কি হ'ব মন আছে শিঙীয়া গড় হেৰি আপুনি কি বকি আছে এইবোৰ যাওক এইমাত্ৰ যাওক ইয়াৰ পৰা যাওক ওলাই যাওক গৈছোঁ ছাৰ কমেডি পাৰ্টি ৰঙিয়াৰ এনেকুৱা ভিডিঅ' চাবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব